এয়া হ'ল 31 তাৰিখ দেওবাৰৰ ভিডিঅ' ৰাতি 1:30 বাজিলে, যিটো 12টা বজাত গাড়ী উঠিছোঁ আৰু এতিয়া আছোঁ আমি জখলাবন্ধাত। 1:30 পাইছোঁ, 1:30 নে 2:30, 1:30 2টা এনেকুৱা মাজতে আৰু 2:30 পাইছোঁ জখলাবন্ধা। আৰু এয়া গাড়ী উলিয়াই আছে বাহিৰলৈ আকৌ গুৱাহাটীলৈ যাবলৈ। যিহেতু মোৰ বেমাৰ হৈ আছিলে আপোনালোকে জানেই, ভাল পাইছিলোঁ কেইদিনমান, কিন্তু আকৌ ভাল মানে বেমাৰটো আকৌ বেছি হৈছিলে, সেইকাৰণে আকৌ গুৱাহাটী আহিছোঁ ৰাতিয়ে। এয়া এখন হোটেলত খালোঁ আৰু এই ৰাতিপুৱা গুৱাহাটীৰ দৃশ্য। এয়া ৰাতিপুৱা 6টামান বজাত পালোঁ, যিহেতু ৰাতি 12টা বজাতহে গাড়ী উঠিছে, মানে পোৱাও দেৰি। এয়া টোপনি ক্ষতি, ৰাতিটো শোৱা। এয়া ককাহঁতক কোৱাৰ্টাৰৰ পৰা মানে হস্পিটেলৰ পৰা মই ভিডিঅ'টো কৰি দিছোঁ। মই য'ত দেখাইছোঁ সেইখন হস্পিটেল নহয় বাৰু, এইটো ককাই য'ত জব কৰে সেইখন হস্পিটেল, যিটো ইয়াতে আছোঁ। আৰু এয়া নাৰেংগী ৰোড, মানে ইটানগৰ নাৰেংগী ৰোডতে এই ককাহঁতৰ কোৱা হস্পিটেলখন। আৰু সেয়াই ভাবিলোঁ আপোনালোকক অকণমান দেখাই দিওঁ। এয়াই মানে ৰ'দ দিছে, মানে কি কম। আৰু সেইটো যে দেখিছে গৰু মূৰ্তিটো, মানে নন্দী মূৰ্তিটো, এইটো কি মন্দিৰ হয় মই নাজানো। আৰু সেই পোনে সেইফালে পল্টন বজাৰ, দীঘলী পুখুৰী সেইফালে আছে, বেলতলা, ইটানগৰ বোলে, এইফালে কিবা কিবি আছে আৰু মই ইমানকৈ নাজানো। আৰু সেয়াই ৰেল আহি আছে গৈ আছে, ৰেল আহি থাকে গৈ থাকে কাৰণে আৱাজৰ পৰা ভালকৈ হোৱা নাই। এতিয়া দিনৰ 1টা বাজিলে, মানে শুম বুলি ভাবিছিলোঁ, শুব নোৱাৰিলোঁ আৰু। সেয়াই এতিয়া আকৌ এবাৰ গা পা ধুই ল'লোঁ, ধুই মেলি মোকে ফুট চুট লোৱাই নল'ম আৰু সেয়াই অকণমান দেখাই দিছোঁ। মানে কি এতিয়া 3টা বজাত বেমাৰ দেখাবলৈ যাম, যিহেতু বেলেগ এটা হস্পিটেলত দেখাবলৈ যাম, সেইকাৰণে ৰেডি হ'মগৈ। আৰু এয়া হ'ল ককাহঁতৰ সোমাই যোৱা ৰুমটো, আমি আছোঁ 3 নম্বৰ ফ্ল'ৰটোত। আৰু এয়া ককাহঁতৰ ৰুমত আহি গ'লোঁ। আহি লোৱাৰ পাছত ককা ইমান ধুনীয়াকৈ সজাই থৈছে ৰুমটো, যদিও মতা মানুহ ইয়াতে চিজিলত বস্তুবিলাক থৈছে। আৰু সেয়াই এয়া ভাইৰেল স্পাইৰেল পটেটো খাবলৈ আহিলোঁ, যিহেতু গুৱাহাটীত ফেমাছ হৈ আছে পপুলাৰ 2টা কাপল। আৰু সেয়াই খাবলৈ আহিলোঁ দীঘলী পুখুৰীৰ পাৰত। বা ইমান মানুহ ভিৰ, মই ভিডিঅ'টোকে কৰিব পৰা নাই, মানে ইমানেই মানুহ ভিৰ। যেনে তেনে কৰিলোঁ আৰু অকণমান, আৰু দুয়োজনে মিলিজুলি বিজনেছ মানে কাম কৰি আছে আৰু ভাল লাগিছে দেখি। আৰু দেখিছেনে কিমান মানুহ, কি ক'ম, মানে আমাৰ ঘৰ আহি পাওঁতে 10টা মানে বাজিলে। মই যেনিবা বেমাৰ দেখালোঁ 3টামান বজাত, খালি মই সেয়া ভিডিঅ' কৰি নাই থোৱা, আপোনালোকক দেখাম। মই ভিডিঅ' কৰিবলৈ মনতে নপৰিলে যে হস্পিটেলত ভিডিঅ' কৰিব লাগে, মই দেখাব গৈছোঁ, সেইবিলাক মগজত একোৱেই নাহিলে। মই 3টা বজাত গ'লোঁ, সেই গৈ মেলি আহিহে মই দীঘলী পুখুৰীলৈ আহিছোঁ। একচুৱেলি গুৱাহাটী ফুৰিবলৈ যোৱা নাই। আৰু এইটো হ'ল গেট হস্পিটেল, ককাহঁতৰ হস্পিটেল, ককা ইয়াতে জব কৰে। আমি ইয়াতে আছোঁ এতিয়া বৰ্তমান। মই ইয়াত নাই দেখুওৱা, মই বেলেগত দেখাইছিলোঁ। আৰু সেয়াই ৰাতি ভিউ অকণমান দেখাই দিছোঁ আপোনালোকক, মানে লাইটবিলাক দেখিছেনে একদম তৰা যেন লাগি গৈছে দেখিবলৈ। এয়া পল্টন বজাৰত যিটো ৰেলৱে ষ্টেচন আছে, যিটো গুৱাহাটীত চবতছে ডাঙৰ ষ্টেচনটো ৰেলৰ, আৰু ইয়াতে আছোঁ আমি। ভাবিলোঁ ৰাতি মানে সন্ধিয়া 5:30 বজাত ট্ৰেইন আছে, আমি আহি পালোঁ 5টা বজাতে। আৰু আজি ট্ৰেইনতে যাম বুলি ভাবিছোঁ, যিহেতু নগাঁও ঢিঙলৈ যাম মানুহজনৰ ঘৰলৈ। আৰু সেয়াই মানুহজনে টিকেট কাটি আহি এয়া টিকেটটো চাই আছে, আৰু এয়া বাহিৰতে বহি আছোঁ, যিহেতু আমাৰ আৰু আধা ঘণ্টা ৱেইট কৰিব লাগিব, যিহেতু আমি 5টা বজাতে আহি পাই গ'লোঁ ন, সেইটো কাৰণে বহি আছোঁ। আৰু মানুহ বহুত ভিৰ, এইফালে মানে মানুহে চব মানুহ মানে হিচাপ নাই কিমান যে মানুহ আছে। ৰৈ আছোঁ আৰু হ'ব। আজি ঘৰ আহি পালোঁ, মানে মা ঘৰলৈ। নগাঁৱত থাকিলোঁ, 3 দিন থাকিলোঁ। গুৱাহাটীত গৈছিলোঁ সোমবাৰে, মানে দেওবাৰে ৰাতি উঠিছিলোঁ, সোমবাৰে পালোঁগৈ।
আৰু সোমবাৰ ৰাতিটো থাকিয়ে মঙলবাৰে ইভিনিং ট্ৰেইনত উঠিলোঁ 4টামান বজাত নগাঁও ঢিঙলৈকে। তাৰপিছত 3দিন ঘৰত থাকিলোঁ নগাঁৱত আৰু আজি আহি পালোঁ। আৰু আহি পাই সেয়াই ভিডিঅ'টো আজি ষ্টাৰ্ট কৰি দিছোঁ। আৰু আজিলৈ মানে বহুত ভাগৰ কষ্ট হৈ আছে মানে টোপনি ক্ষতি যিহেতু, আৰু ভাবিছোঁ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম। আৰু সেইখিনিয়ে মেডিচিন দিছে, 2 মাহ কমপ্লিট কৰিব দিছে। তাৰপাছত 6 মাহৰ পিছত আকৌ ট্ৰিটমেণ্ট কৰিবলৈ গুৱাহাটী মাতিছে মোক। সেইখিনিয়ে আজিলৈ, বাই বাই। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।